নমস্কাৰ আজি আৰু আমি নতুন এটি অধ্যায় লাইছো অধ্যায় 13 আমি আলোচনা কৰি আছো যৌতিক চৰ্চা আৰু যৌতিকৰ ৰাশিৰ বিষয়ে আমি আলোচনা কৰি আছো ৰাশিৰ মহত্বনো কি ৰাশিৰ গুণ কি ৰাশিৰ স্বভাৱ কি এইবোৰ আমি আলোচনা কৰি আছো আমি আগতে পাইছো বিখম হম সৌম ক্রূর অগ্নি জল বায়ু পৃথ্বী এইবিলাক হৈছে ৰাশিৰ গুণ বা স্বভাৱ আজি আমি শিকিম ৰাশিৰ স্বামিত্ব ৰাশিৰ অধিপতি গ্ৰহসমূহৰ বিষয়ে শিকিম তথা আমি এনেকৈ ক'ব পাৰো যে গ্ৰহসমূহৰ একোটা নিজা স্থান আছে আৰু কোন কোন স্থানত গ্ৰহসমূহ থাকে সেই বিষয়ে আমি জানিম যিটো ৰাশিৰ ঘৰত থাকিব সেই ৰাশিৰ অধিপতি হয় গ্ৰহটোৱে ৰাশি হৈছে 12টা ৰাশি হৈছে 12টা আৰু গ্ৰহ আছিল আপোনাৰ 9টা ৰাশি আছিল 12টা আৰু গ্ৰহ আছিল আপোনাৰ 9টা এতিয়া এই 9টা গ্ৰহৰ দুটা গ্ৰহ অধিপতি ৰাশিৰ কোনো অধিপতি নাই বা নহয় অৰ্থাৎ এই গ্ৰহ দুটাৰ কোনো নিজা স্থান নাই কিয়নো এই গ্ৰহ দুটাক আমি কৈছিলো যে ছায়া গ্ৰহ বুলি কৈছিলো আমি ৰাহু আৰু কেতু আমি ছায়া গ্ৰহ বুলি কৈছিলো আৰু এই দুটা গ্ৰহৰ নিজ স্থান নাই গতিকে ৰাহু আৰু কেতুৱে কোনো ৰাশিৰ স্বামিত্ব পোৱা নাই এতিয়া ৰাশি গ্ৰহ হ'ল 7টা আৰু ৰাশি হ'ল 12টা গতিকে 7টাক আমি 12টা ৰাশি কেনেকৈ ভগাম হয় নে নহয় আমি গ্ৰহসমূহক এনেকৈ ভাগ কৰিছো এই এটা গ্ৰহ এই এটা গ্ৰহ এই এটা চাব পাৰে যে আমি এটা গ্ৰহ দুটাকৈ ৰাখি দিছো এটা গ্ৰহ দুটাকৈ 1 2 3 4 5 গতিকে এই 5টা গ্ৰহই পাইছে 10টা ৰাশি আৰু থাকিল দুটা আৰু এই দুটাই গ্ৰহই পাইছে আপোনাৰ এটাকৈ ৰাশি পাইছে গতিকে আমি বুজিলো যে এটা গ্ৰহই দুটাকৈ ৰাশি পাইছে এটা গ্ৰহই দুটাকৈ ৰাশি পাইছে কিন্তু এনেকুৱা দুটা গ্ৰহ আছে যে কেৱল
এটাকৈহে পাইছে। অৰ্থাৎ ধৰি ল'লোঁ যে খেল খেলোঁতে এটা টিমত কেপ্টেইন আৰু উপ কেপ্টেইন থাকে। গতিকে কেপ্টেইন আৰু উপ কেপ্টেইনেই পাইছে এটাকৈ আৰু বাকীকেইটাই পাইছে দুটাকৈ, বা ৰজা ৰাণী বুলি ক'ব পাৰোঁ। ৰজাই ৰাখিছে এটা আৰু ৰাণীয়ে ৰাখিছে এটা আৰু বাকীবিলাকক দিছে দুটাকৈ দিছে। এতিয়া চাওক, সিংহ ৰাশিত ৰবি, কৰ্কট ৰাশিত চন্দ্ৰ, মেষ আৰু বৃশ্চিক মংগল, মিথুন আৰু কন্যা বুধ, ধনু আৰু মীন বৃহস্পতি, বৃষ আৰু তুলা শুক্ৰ আৰু মকৰ আৰু কুম্ভত শনি গ্ৰহ। গতিকে আমি দেখিছোঁ যে ৰবি আৰু চন্দ্ৰৰ বাহিৰে বাকী 5টা গ্ৰহই দুটাকৈ ৰাশিৰ স্বামিত্ব প্ৰদান কৰিছে। গতিকে এতিয়া কথা হ'ল যে ইয়াৰ কামনো কি, আমি কেনেকৈ বুজি পাম বা ইয়াৰ অৰ্থ কি আমি জানিব লাগিব। আমি বুজিলোঁ যে গ্ৰহসমূহৰ একোটা নিজা ক্ষেত্ৰ আছে আৰু সেই ক্ষেত্ৰত থাকি সিহঁতে কাম কৰিব পাৰে, কিন্তু কেতিয়াবা সিহঁতে আন ক্ষেত্ৰতো থাকে। যদিও থাকে তেতিয়া নিজৰ ক্ষেত্ৰত থকাতকৈ আন ক্ষেত্ৰত বল কম হ'ব। ধৰি লওক আপুনি ঘৰত থাকি কাম কৰিলে আপোনাৰ কামবোৰ সুচাৰুৰূপে হ'ব। যদি আপুনি আঁতৰত থাকে তেতিয়া আপুনি ফোন যোগে কৰিব, তাৰপিছত আপোনাৰ মনত সন্দেহ থাকিব যে কামটো হ'ল নে নহ'ল। ঠিক তেনেকুৱা। বাৰু যি নহওক, আমি বুজিলোঁ যে গ্ৰহসমূহে একোটা নিজা ক্ষেত্ৰত থাকি আৰু সেই ক্ষেত্ৰত থাকি কাম কৰে আৰু 5টা গ্ৰহই দুটাকৈ ক্ষেত্ৰ পাইছে আৰু ৰবি আৰু চন্দ্ৰই একোটাকৈ ক্ষেত্ৰ পাইছে। অৰ্থাৎ ৰবি ধৰিলোঁ ৰজা, গ্ৰহৰ ভিতৰত ৰজাই পাইছে সিংহ আৰু ৰাণী চন্দ্ৰ পাইছে কৰ্কট, আৰু বাকী গ্ৰহসমূহে দুটাকৈ ৰাশিৰ স্বামিত্ব প্ৰদান কৰিছে। আমি আগতেও সুধিছোঁ, আকৌ সুধিলোঁ যে ইয়াৰ পৰা আমি কি বুজি পাম, আমাৰ ইয়াৰ পৰা কি শিকিব পাৰিম। কোনো জাতকৰ কুণ্ডলীত চাই আমি কি ক'ম এই ক্ষেত্ৰস্থানসমূহৰ পৰা? গতিকে আমি জানিব লাগিব। নিশ্চয় শুনিছে লগ্নাধিপতি। লগ্নাধিপতিনো কি? অৰ্থাৎ ইয়াত চাওক, যদি কোনো জাতকৰ মেষ বা বৃশ্চিক ৰাশিত লগ্ন হয়, তেতিয়া সেই জাতকৰ লগ্নাধিপতি হ'ব মংগল। এতিয়া মংগলৰ কাৰ্যকতা কি? মংগলে কেনেকুৱাকৈ কাম কৰে? মংগলৰ গুণ কি? সেই গুণসমূহ জাতকজনৰ ওপৰত পৰিব, তেওঁৰ স্বভাৱ চৰিত্ৰৰ গুণসমূহত তেওঁৰ পৰিব মংগলৰ প্ৰভাৱ। বা ধৰি লওক বৃষ আৰু তুলা যদি কোনো জাতকৰ লগ্নত জন্ম হয়, তেতিয়া তেওঁৰ লগ্নাধিপতি হ'ব শুক্ৰ। গতিকে শুক্ৰই কিদৰে কাম কৰে, শুক্ৰৰ স্বভাৱ কি, শুক্ৰৰ গুণ কি, এই সকলোখিনি প্ৰভাৱ পৰিব জাতকৰ ওপৰত। দ্বিতীয় কথা হ'ল, আকৌ কৈছোঁ, ধৰি লওক আপোনাৰ কোনো জাতকৰ জন্ম হৈছে আপোনাৰ সিংহ লগ্নত, তেতিয়া লগ্নাধিপতি হ'ব সিংহ, বা কৰ্কটত হ'লে চন্দ্ৰ। এতিয়া আমি ক'লোঁ যে, বা আমি বুজিলোঁ যে গ্ৰহসমূহৰ ক্ষেত্ৰ অনুসৰি কোনো জাতকৰ স্বভাৱ চৰিত্ৰ তথা গুণসমূহ
আহিব এতিয়া মেঘ লগ্নৰ জাতকৰ মংগলৰ লগ্নাধিপতি হলে জাতকজনৰ কেনেকুৱা প্ৰভাৱ পৰিব যেনে ধৰা ল'ৰাজন বৰ সাহসী হ'ব নেতৃত্বশীল হ'ব ক্रूर প্ৰকৃতিৰ হ'ব অৰ্থাৎ মংগলৰ প্ৰভাৱ গোটেইখিনি জাতকজনৰ ওপৰত পৰিব বাৰু যি নহওক আজি আমি এই অধ্যায়টোত শিকিলো ৰাশিসমূহে কেনেকৈ গ্ৰহসমূহৰ স্বামিত্ব পাইছে বা এনেকৈ ক'ব পাৰো যে গ্ৰহসমূহৰ নিজ ক্ষেত্ৰসমূহ কি কি আৰু ইয়াৰ কাম কি ই কেনেকৈ কাম কৰে আমি কুণ্ডলীসমূহ যেনেকৈ যেতিয়া প্ৰেডিকচন কৰিম কেনেকৈ আমি ক'ব পাৰিম কেনেকৈ বুজি পাম যি নহওক এষ্ট্ৰো লৰ্ড শ্ৰীৰাম চেনেলটোৱে সদায় যৌতিক চৰ্চা কৰি থাকিব গতিকে আপুনিও যদি যৌতিকৰ প্ৰতি অনুৰাগী আপুনি এই চেনেলটোৰ সৈতে জড়িত থাকক মই আশাবাদী যে আমি যৌতিক জানিব পাৰিম যৌতিক অধ্যয়ন কৰিব পাৰিম এষ্ট্ৰো লৰ্ড শ্ৰীৰাম চেনেলটোৰ জৰিয়তে ধন্যবাদ ওম নমঃ শিৱায়